তাই শত্ৰুৰ ছোৱালী আছিল। তাই খুব মৰমৰ আছিল, কিন্তু তাই শত্ৰুৰ ছোৱালী আছিল। বাটেৰে গ'লে দেখোঁ, কলেজত গ'লে দেখোঁ, তাইক চাব নিবিচাৰোঁ, তথাপি তাইক চাওঁ, কাৰণ তাই খুব মৰমৰ আছিল। তাই এদিন মোক মাতিছিল আৰু কৈছিল, ঘৰুৱা শত্ৰু বাদ দি মোৰ লগত ফ্ৰেণ্ড হ'বাচোন বুলি। আৰু মই ফ্ৰেণ্ডশ্বিপ কৰিলোঁ। আমাৰ দুয়োজনৰ ফ্ৰেণ্ডশ্বিপটো কোনোবাই তাইৰ মাকক লগুৱাই দিলে, আৰু মাকে আহি ৰাস্তাতে মোক চেণ্ডেলৰ চৰ মাৰিম বুলি গালি দি থৈ গ'ল। আৰু মই থমকি চাই থাকিলোঁ। যদিও তাই শত্ৰুৰ ছোৱালী আছিল, খুব মৰমৰ আছিল। এদিন তাইৰ লগত ফুৰিবলৈ গৈছিলোঁ নৈৰ পাৰত। সিহঁতৰ ককায়েকক লগ পালোঁ। ককায়েকজনে খুব পিটিলে মোক, তথাপি আমি বন্ধুত্ব এৰি দিয়া নাছিলোঁ, কাৰণ তাই খুব মৰমৰ আছিল। সকলো পাহৰি তাইক ভাল পাবলৈ ল'লোঁ। তাইও মোক ভাল পাইছিল। আৰু এদিন ফুৰিবলৈ গৈছিলোঁ তাইক লৈ, আৰু যেতিয়া উভতি আহি আছিলোঁ, খুৰাকে দেখিলে দুয়োজনক একেলগে। খুৰাকেও খুব পিটিলে মোক। আনকি দেউতাকেও এদিন লগ পাই খেদি খেদি পিটিছিল, তথাপি তাইক মই এৰি দিয়া নাছিলোঁ, কাৰণ তাই খুব মৰমৰ আছিল।